নমস্কাৰ আলোকসন্ধানী ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' লৈ মই মৃদুস্মিতাই আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত অসম বুৰঞ্জীৰ কেইটামান প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। প্ৰথম প্ৰশ্নটো হৈছে সুকুমাৰ বৰকাইতে ৰচনা কৰা হস্তিবিদ্যানৱ সাৰ সংগ্ৰহ নামৰ পুথিখন মূল সংস্কৃত গ্ৰন্থৰ পৰা অনুবাদ কৰা হৈছে আৰু এই অনুবাদ কৰা যিখন মূল গ্ৰন্থ আছিলে গ্ৰন্থখনৰ নাম কি? উত্তৰ হৈছে গজেন্দ্ৰ চিন্তামণি। ২ নম্বৰ প্ৰশ্ন হৈছে কোন দুজন চিত্ৰকৰে হস্তিবিদ্যানম গ্ৰন্থখনৰ ছবিসমূহ অংকন কৰিছিল? উত্তৰ হৈছে দিলবৰ আৰু দুচাই। তেখেতসকলে হস্তিবিদ্যানম পুথিখনৰ ভিতৰচৰাত খুব সুন্দৰকৈ চিত্ৰসমূহ আঁকি উলিয়াইছিল। ৩ নম্বৰ প্ৰশ্নটো হৈছে কোনজন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত অসম কৃষি আয়োগৰ বিধেয়ক গৃহীত হয়? উত্তৰ হৈছে গোপীনাথ বৰদলৈ। গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰে পৰৱৰ্তী সময়ত এই বিধেয়কখনৰ বিৰুদ্ধে তেখেতে সংগ্ৰাম কৰিছিল। ৪ নম্বৰ প্ৰশ্নটো হৈছে খিলাফত আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল? উত্তৰ হৈছে দুজন ভাতৃ আছিলে, মহম্মদ আলী আৰু চৌকত আলী। সহযোগ কৰিছিলে মহাত্মা গান্ধী, স্বাধীনতা সংগ্ৰামী আছিল, মহাত্মা গান্ধীয়ে সহযোগ কৰিছিল। ৫ নম্বৰ প্ৰশ্নটো হৈছে বড়োসকলৰ উপাস্য দেৱতা কোন? উত্তৰ হৈছে বাথৌ। আমি জানো যে বড়োসকলে বাথৌ পূজা পালন কৰে আৰু তেখেতসকলৰ ভগৱান হিচাপে বাথৌ পূজা কৰে। ৬ নম্বৰ প্ৰশ্ন হৈছে ৰংঘৰ কোনে সজাইছিল? উত্তৰ হৈছে স্বৰ্গদেউ প্ৰমত্ত সিংহই। স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰংঘৰ সজাইছিলে। তাৰ পিছৰ প্ৰশ্নটো হৈছে ৭ নম্বৰ প্ৰশ্ন ব্ৰহ্মবৈৱৰ্ত পুৰাণ সংস্কৃতৰ পৰা অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? উত্তৰ হৈছে কবিৰাজ চক্ৰৱৰ্তীয়ে। এইটো প্ৰশ্ন হৈছে এটা আনকমন প্ৰশ্ন। ইয়াৰ পিছতে আছে অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি? আমি সকলোৱে জানো, তথাপিও মই আপোনালোকক এবাৰ সোঁৱৰাই দিম বুলি প্ৰশ্নটো আপোনালোকলৈ প্ৰেৰণ কৰিলোঁ। উত্তৰ হৈছে বৰ্মন বংশ। তাৰ পিছৰ প্ৰশ্নটো হৈছে দানৱ বংশৰ শেষ ৰজাজন কোন আছিল? উত্তৰ হৈছে ঘটকাসুৰ। অৱশ্যে আমি সকলোৱে জানো, তথাপিও এবাৰ সোঁৱৰাই দিছোঁ আপোনালোকক। তাৰ পিছৰ প্ৰশ্নটো হৈছে কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ পক্ষত প্ৰাগজ্যোতিষপুৰৰ কোনজন ৰজাই যুদ্ধ কৰিছিল? উত্তৰ হৈছে নৰকাসুৰৰ পুত্ৰ ভগদত্তই। তাৰ পিছৰ প্ৰশ্নটো হৈছে কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভা আৰু কাশ্মীৰৰ ৰজা মেঘবাহনৰ বিয়াৰ বিষয়ে ক'ত উল্লেখ আছেনে? উত্তৰ হৈছে কলহনৰ ৰাষ্ট্ৰৰংগিনী গ্ৰন্থত। কলহনৰ ৰাষ্ট্ৰৰংগিনী গ্ৰন্থত। তাৰ পিছৰ প্ৰশ্নটো হৈছে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথমজন অসমীয়া কোন আছিল? প্ৰথমজন অসমীয়া হৈছে গোমধৰ কোঁৱৰ। কিছুমান সহজ প্ৰশ্ন, অৰ্থাৎ আমি পাহৰণিৰ গৰ্ভত বিলুপ্তি হৈছে তাৰ বাবে আপোনালোকক মই সোঁৱৰাই দিছোঁ। তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰিব পাৰি? আমি জানো যে অসমৰ ইতিহাসক 4টা ভাগত ভাগ কৰিব পাৰি। তথাপিও আপোনালোকৰ সন্মুখত মই এই ভাগকেইটা দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। অসমৰ ইতিহাসৰ 4টা ভাগ হৈছে 1 নম্বৰ প্ৰাগ ঐতিহাসিক যুগ, 2 নম্বৰ হৈছে মধ্যযুগ, 3 নম্বৰ হৈছে ঔপনিৱেশিক যুগ আৰু 4 নম্বৰ হৈছে উত্তৰ ঔপনিৱেশিক যুগ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শ্ৰীকৃষ্ণৰ পত্নী ৰুক্মিণীৰ ককায়েক কোন আছিল? তেখেত হৈছে ৰুক্মবীৰ। ৰুক্মিণী আৰু কৃষ্ণৰ বিয়াৰ সময়ত ৰুক্মবীৰ তেওঁৰ ককায়েকে বাধা দিছিল। ৱাৰ এণ্ড পিচ উপন্যাসখনৰ ৰচক কোন? উত্তৰ হৈছে লিঅ' টলষ্টয়।
এই কিতাপখন এই গ্ৰন্থখন উপন্যাসখন আচলতে লিখি উলিয়াইছিলে যেতিয়া নেপোলিয়নে ৰাছিয়া আক্ৰমণ কৰিছিলে ইয়াৰ পটভূমিত এই গ্ৰন্থখন লিখা হৈছে। তাৰ পিছৰ প্ৰশ্নটো হৈছে 1947 চনত কোনখন জিলা অসমৰ পৰা পাকিস্তানলৈ স্থানান্তৰিত কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে চিলেট জিলা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম অসমীয়া ছপা পুথিখনৰ লেখক কোন আছিলে? আগতে ছপা কৰাৰ ব্যৱস্থা নাছিল, কিন্তু প্ৰথম এজন অসমীয়াই তেখেতৰ নিজৰ পুথিখন ছপা কৰি উলিয়াইছিলে আত্মাৰাম শৰ্মাই। 19 নম্বৰ প্ৰশ্ন হৈছে শদিয়া খোৱা গোহাঁই পদটো কোনে সৃষ্টি কৰিছিল? উত্তৰ হৈছে স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰাজা। আৰু তেখেতে যেতিয়া চুতীয়া ৰাজ্য জয় কৰাৰ পিছত সেই ৰাজ্যখন চম্ভালিবৰ কাৰণে বা শাসনৰ দায়িত্ব হিচাপে শদিয়া খোৱা গোহাঁই বৰুৱাক দিয়া হৈছিল। 20 নম্বৰ প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাই চুতীয়া ৰাজ্য জয় কৰিছিল? উত্তৰ হৈছে স্বৰ্গদেউ চুহুংমুং। তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমত প্ৰথম স্থাপন হোৱা চাহ কোম্পানীটোৰ নাম কি? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হৈছে আছাম কোম্পানী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰত স্বাধীন হোৱাৰ পিছত প্ৰথম সাধাৰণ নিৰ্বাচন কোন চনত হৈছিল? আমি জানো যে 1947 চনত ভাৰতবৰ্ষ স্বাধীন হৈছিল, কিন্তু স্বাধীনতাৰ পিছত 1952 চনত প্ৰথম সাধাৰণ নিৰ্বাচন হৈছিলে। নমস্কাৰ। ভিডিঅ'টো আপোনালোকে যদি ভাল পালে এটা লাইক আৰু কমেণ্ট কৰিব। নমস্কাৰ, ধন্যবাদ।